নমস্কাৰ প্ৰতিমল লাইভৰ সমূহ দৰ্শকক স্বাগতম ষ্টুডিঅত মই প্ৰহেলিকা এগৰাকী আইতা যিগৰাকী আইতাই কান্দিলে হুকুকাই আৰু মুখ্যমন্ত্ৰীক সাবতি ধৰি হুকুকাই কান্দিলে আইতাই আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীয়ে কৈলে কেতবোৰ ঘোষণা আইতা দীৰ্ঘদিনৰ পৰা বঞ্চিত আসলতে চৰকাৰী সা সুবিধাৰ পৰা আৰু কাছাৰত আসলতে এগৰাকী আইতাৰ চকুপানী দেখিবলৈ পোৱা গ'ল আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীৰ কেতবোৰ নিৰ্দেশনা দিয়া পৰিলক্ষিত হৈছিল কোন সেইগৰাকী আইতা আৰু মুখ্যমন্ত্ৰীয়ে কি নিৰ্দেশনা প্ৰদান কৰিছে জনাইছো সবিশেষ কাছাৰৰ বানাক্ৰান্তৰ কাষত মুখ্যমন্ত্ৰী এগৰাকী আইতাই কান্দিছে হুকুকাই কান্দিছে আইতাই আশ্ৰয় শিবিৰত মুখ্যমন্ত্ৰীৰ কাষত পাই আইতাই কান্দিছে আইতাই মুখ্যমন্ত্ৰীক কান্দি কান্দি দিলে বহু অভিযোগ আইতাৰ হাতত নাই অস্ত্ৰোপচাৰ কৰিবলৈ ধন আইতাই পোৱা নাই অৰুণোদয় আঁচনিৰ ধন আইতাৰ অভিযোগ শুনি তৎক্ষণিক একজন মুখ্যমন্ত্ৰী বানাক্ৰান্তৰ শিবিৰৰ পৰা উপায়ুক্তক ফোন কৰি আজিৰ ভিতৰতে বিচাৰিলে ৰিপৰ্ট অৰুণোদয় আঁচনিৰ ধন আত্মসাৎ কৰা লোকৰ বিৰুদ্ধেও আজিয়ে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ উপায়ুক্তৰ ৰাতাবাৰী বিধায়কক আজিয়ে আইতাক অৰুণোদয় আঁচনি ধন দিবলৈ মুখ্যমন্ত্ৰীয়ে দিলে নিৰ্দেশ আৰু মুখ্যমন্ত্ৰীয়ে ব্যক্তিগতভাৱে আসলতে আইতাক অনুদান দিয়াৰ কথাও কৰিলে ঘোষণা মুখ্যমন্ত্ৰীয়ে লগে লগে ঘোষণা কৰিলে আইতাৰ চিকিৎসা ব্যৱস্থা কৰাৰ কথা আৰু বানাক্ৰান্তৰ অস্থায়ী শিবিৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কাছাৰৰ বান পৰিস্থিতিৰ বুজ লৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সেই বান পৰিস্থিতিৰ বুজ লোৱাৰ সময়তে লগ পাইছিল এগৰাকী আইতাক আৰু কাছাৰৰ বানাক্ৰান্তৰ কাষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এগৰাকী আইতাই কান্দিছে আৰু হুকুকাই কান্দিছে আইতাই আশ্ৰয় শিবিৰত মুখ্যমন্ত্ৰীৰ কাষত পাই আইতাই কান্দিছে আৰু আইতাই মুখ্যমন্ত্ৰীক কান্দি কান্দি দিলে বহু অভিযোগ আইতাৰ হাতত অস্ত্ৰোপচাৰ কৰিবলৈ নাই ধন আইতাই পোৱা নাই অৰুণোদয় আঁচনিৰো ধন আৰু আইতাৰ অভিযোগ শুনি তৎক্ষণিক একজন মুখ্যমন্ত্ৰী বানাক্ৰান্তৰ শিবিৰৰ পৰা উপায়ুক্তক ফোন কৰি আজিৰ ভিতৰতে বিচাৰিলে ৰিপৰ্ট আৰু অৰুণোদয় আঁচনিৰ ধন আত্মসাৎ কৰা লোকৰ বিৰুদ্ধেও আজিয়ে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ উপায়ুক্তৰ ৰাতাবাৰী বিধায়কক আজিয়ে আইতাক অৰুণোদয় আঁচনিৰ ধন দিবলৈ মুখ্যমন্ত্ৰীয়ে দিলে নিৰ্দেশ আৰু মুখ্যমন্ত্ৰীয়ে ব্যক্তিগতভাৱে আইতাক অনুদান দিয়াৰ কথাও কৰিলে ঘোষণা মুখ্যমন্ত্ৰীয়ে লগে লগে চিকিৎসাৰ ঘোষণা কৰিলে আইতাগৰাকীৰ চিকিৎসা ব্যৱস্থা কৰিবলৈ আৰু বানাক্ৰান্তৰ অস্থায়ী শিবিৰত আচলতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সেই সময়ত আচলতে কেনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিল আমি সেয়া দেখুৱাব বিচাৰিছো আরে মা তোমার কি হলো কার দুঃখে তার মনের কি দুঃখ হয়েছে তুমিও পাই না হ্যাঁ কখন থেকে ঢুকে না অরুণোদয় পায় কিন্তু 2 মাস থেকে পায় না কেউ আপনি জানাবো just inform me right আপনার নাম কি দা আমার নাম মেমলতা দাস ব্যাংকটা কোন ব্যাংকে অ্যাকাউন্ট না এটা ঘটনাটো কি পইচাটো উঠাই जीएसपी লৈ আছে আকৌ बैंकिंग इशू होने से तो गुवाहाटी में हमको मालूम पड़ जाता वो सब पुराना हिस्ट्री है ये तो पूरा ये केस है आप इंक्वायरी करके देखो मैं डायरेक्ट बोल सकता हूँ जीएसपी उठा के इसको नहीं दिया 2-3 माह आगे मिला था ना মাসি 2 মাস থাকি পাইলে না এর আগে পাইছো আমি রূপসরির দিকে আয় ওসি কোট কবে ঢুকছে এই ও ওসি গাটো আছে এসপি না আগত অৰুণোদয় পাই আছিলে আজি 2-3 মাহৰ পৰা অহা নাই মোৰ আণ্ডাৰ হৈছে বেংক কৰস্পণ্ডেঞ্চ পইচাটো উঠাই পেলাই দিয়া নাই এতিয়া অচিকক এতিয়াই বেংকত যাব এতিয়াই তাৰ নাম যাব এতিয়াই একাউণ্ট চেক কৰিব এতিয়াই মৃদুলে গুৱাহাটীত জয়ন্তৰ লগত কথা পাতক বাই 4 PM আই ৱান্ট ডিটেইল ৰিপৰ্ট আৰু যদি মই কোৱাটোৱে হয় লগে লগে ভৰাই দিব এখন ইউ টেক এভরিথিং রাইট নাও আচ্ছা আপনাকে এখন আমি ভালো ব্যবস্থা করে দিব হ্যাঁ আপনি চিন্তা করেন না আপনার আখটাও ভালো করে চেক হয়ে যাবে ঠিক আছে আপনিও গোপিকানগরে থাকে না ঠিক আছে নাম লিখ এবার অৰুণোদয় পাব লাগিব আৰু মই কিবা এটা কৰাই দিম চেক এটা পঠাই দিম হবে মাসি মাসি সব হবে যতটা হবে আমি সব হয়ে যাবে ঠিক আছে
তুমি তার কি হয় গোপিকানগর আপনারও গোপিকানগর থেকে মা ভালো আরে মা তোমার কি হলো তোমার কি কার দুঃখে তার মনের কি দুঃখ হয়েছে তুমিও পাই না হ্যাঁ কখন থেকে ঢুকেন অরুণোদয় পায় কিন্তু 2 মাস থেকে পায় না কেউ রাত্রি জানাবো জাস্ট ইনফর্ম মি আপনার নাম কি দা আমার নাম মেমলতা দাস বাসা ব্যাংকটা কোন ব্যাংকে অ্যাকাউন্ট না এটা ঘটনাটো কি पैसा उठा जीएसपी ले আছে আকৌ बैंकिंग इशू होने से तो गुवाहाटी में हमको मालूम पड़ जाता वो सब पुराना हिस्ट्री है ये तो पूरा ये केस है आप इंक्वायरी करके देखो मैं डायरेक्ट बोल सकता हूँ जीएसपी उठा के इसको नहीं दिया 2-3 माह आगे मिला था ना মাসি 2 মাস থাকি পাইলে না এর আগে পাইছো আমি এই রূপসরির দিকে আয় ওসি কর কবে ঢুকছো এই वैसे ये गाँठ वाला আমার ব্যাংকের এসপি না আগত অৰুণোদয় পাই আছিলে আজি 2-3 মাহৰ পৰা অহা নাই মোৰ আন্দাজ হৈছে বেংক কৰস্পণ্ডেঞ্চ পইচাটো উঠাই পেলাই দিয়া নাই এতিয়াই অচি কওক এতিয়াই বেংকত যাব এতিয়াই তাৰ নাম যাব এতিয়াই একাউণ্ট ভালো কৰি সরকারি রিলিফ পাইছো তো এই শুভ নমস্কার দেওয়া হয়েছে ক্যাম্পৰ ভিতরেও ক্লাসগুলো হয়েছে সত্য হয়েছে কি আমার আসার সময় হয়েছে না আপনি তো রেডি করবে লেকিন এইগুলা করবে কিনা ওইটাই আমার সমস্যা অঙ্গনবাদী ওয়ার্কার এইগুলা সিডিপিও সুপারভাইজার অসুবিধাটো নাই